এই যি সদৌ অসম ভিত্তিক হিন্দু সনাতনী সন্মিলনখন অখণ্ড ভাগৱত পাঠৰ যি 7 দিনব্যাপী অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আমি ওলাইছোঁ। আজি সেই অনুষ্ঠানটি শেহতীয়াকৈ তৃতীয়টি অনুষ্ঠান যি আমাৰ ধৰ্মীয় শোভাযাত্ৰা, সেই শোভাযাত্ৰাও আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ। এই অনুষ্ঠানটোৰ আঁৰত আমি আমাৰ অসমীয়া জাতিৰ যি ধৰ্মীয় সত্তা সেইটোতো আমি বচাই ৰাখিবলৈ বা সেইটো আমি উঠাই ৰাখিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ, কিন্তু তাৰ মাজতে মূল আমাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যটো হৈছে আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত যি সমন্বয়, সেই সমন্বয় আমি অটুট ৰখাটো। আমি আজি এই অনুষ্ঠানটো অকল অসমীয়া সত্তা, অলপ আগতে মই ক'লোঁ অসমীয়া সত্তা ধৰ্মীয় যি ভাৱধাৰা আছে সেইটো আমি প্ৰকাশ কৰিব ওলাইছোঁ, কিন্তু আমি এই অনুষ্ঠানটোৰ মাজেৰে আমি যে অসমীয়া মানুহখিনি এই অনুষ্ঠানটোৰ লগত জড়িত সেইটো নহয়, আমি বৰাক উপত্যকাৰ বিভিন্ন সম্প্ৰদায়ৰ আমি বঙালী মানুহখিনি আছে আমাৰ মাজত, অতি আমাৰ অতি ঘনিষ্ঠ আমাৰ মণিপুৰী মানুহখিনি আছে, অতি ঘনিষ্ঠ আমাৰ খাচীয়া সম্প্ৰদায়ৰ মানুহখিনি আছে। আমাৰ শংকৰগুৰুৱে শিকাই গৈছে আমাৰ ইয়াত কোনো জাতিৰ ভেদ প্ৰথা নাই। আনকি শংকৰগুৰুৱে যে শৰণ দিছিলে তেতিয়া আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহকো তেওঁ শৰণ দিছিলে। গতিকে সেই মুছলমান ভাই ককাইকো আমি বাদ দিয়া নাই। আমি এই অনুষ্ঠানটোৰ মাজেৰে আমি নিজস্ব সত্তা জীয়াই ৰখাৰ লগতে আমি সকলো সম্প্ৰদায়ৰ লগত আমাৰ যি মিলা প্ৰীতিৰ ভাৱেৰে আমি বৰাক উপত্যকাত এতিয়ালৈকে জীয়াই আছোঁ সেইটো আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি আমাৰ ভাই ককাইসকল আছে তেওঁলোকক আমি জনাব বিচাৰোঁ যে আমিও তেওঁলোকৰে ভাই ভনী হয়, আৰু আমি বৰাক উপত্যকাৰ যি আমি অসমীয়া মানুহখিনি আছোঁ, আমি নিশ্চয়কৈ আমি শান্তিৰে আছোঁ, মিলিজুলি আছোঁ, সকলো সম্প্ৰদায়ৰ লগত মিলিজুলি আছোঁ, কিন্তু তাতে ক'ৰবাত যেনিবা নিজকে হেৰাই পেলাইছোঁ। আমাক প্ৰকাশ হোৱা নাই, বহিঃপ্ৰকাশ হোৱা নাই। আমাৰ বহু ক্ষেত্ৰত আমি একেবাৰে পিছ পৰি আছোঁ, আৰু বিশেষকৈ বহুখিনি সুবিধাৰ পৰা আমি পিছ পৰি আছোঁ। আজি অসমীয়া যিমানকেইখন গাঁও আছে বৰাক উপত্যকাত, অসমীয়া গাঁও, ৰাজবংশী গাঁও, কোচ-ৰাজবংশী গাঁও আছে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ৰজাঘৰীয়াক অৰ্থাৎ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাব বিচাৰোঁ যে আমাৰ গাঁওকেইখনত যিখিনি প্ৰাথমিক সুবিধা, সেই প্ৰাথমিক সুবিধাখিনি আমি পোৱা নাই। আমাৰ গাঁওখনত আমাৰ প্ৰাথমিক যি চিকিৎসালয় এখন নাই, প্ৰতিখন গাঁৱতে একমাত্ৰ এখন আদৰকোনা গাঁৱত আছে, আৰু সেইখনো নাজল নাথৰ অৱস্থা। তাত যদি ঘৰ আছে, তাত যদি আপোনাৰ আচবাব পত্ৰ আছে, তাত নিয়মিতভাৱে আমি ডক্তৰ নাপাওঁ। আমাৰ যদি সামান্য এটি পেটৰ বিষ হয় আমি যাব লাগে বদৰপুৰ চিভিল হস্পিটেলত, আৰু নহ'লে যাব লাগে শিলচৰ মেডিকেল কলেজ। পবিত্ৰ দিনত আমি আজি সকলো বৰাক উপত্যকাৰ বিভিন্ন গাঁৱৰ মানুহ আহি ইয়াত উপনীত হৈছোহি। আজি এই সদৌ অসম হিন্দু সনাতনী সন্মিলন আৰু ভাগৱত পাঠ আমাৰ আজি প্ৰথম দিন, প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হ'ল, প্ৰভাত ফেৰী হ'ল। ইয়াৰ পিছত আৰু অন্যান্য কাৰ্যসূচী আছে, কাৰ্যসূচীৰ মতে কাৰ্যসূচীবিলাক চলি থাকিব, আৰু এই অনুষ্ঠানটো 7 দিনলৈকে চলিব। আৰু আজি আমাৰ বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছেহি, আমি দেখিবলৈ পাইছোহি। আৰু লগতে মই অসম চৰকাৰক এটা অনুৰোধ কৰিম যে আমাৰ বৰাক উপত্যকাত যিকেইখন অসমীয়া গাঁও আছে আজিলৈকে ইমান পিছ পৰি আছে, আমি বাৰ বাৰ এই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিবেদন আমি সমস্যাবিলাক প্ৰতিবেদন দিছোঁগৈ। আজিলৈকে কোনো এজন চিফ মিনিষ্টাৰ আগতে তৰুণ গগৈ থাকোঁতেও আমি দিলোঁ, আমি সৰ্বানন্দ সোণোৱাল ছাৰ থাকোঁতে আমি দিলোঁ, কিন্তু আমাৰ সমস্যা হৈয়ে ৰ'ল। আজিলৈকে আমাৰ এই দক্ষিণাঞ্চল, বদৰপুৰৰ দক্ষিণাঞ্চলত বিশেষকৈ আমাৰ অসমীয়া লোকসকলে বসবাস কৰি আছে। এটাই যাতায়াতৰ ৰাস্তা বদৰপুৰলৈ, এই ৰাস্তাটোৰ অৱস্থা অতি শোচনীয়ভাৱে হৈ আছে। এতিয়াও কাম আধৰুৱা কৰি পেলাই থৈ দিছে, কোনো কামৰ কোনো অগ্ৰগতি নাই। সেয়ে মই অসম চৰকাৰক অনুৰোধ কৰিম যেন আমাৰ এই যেন বৰাকত পৰি থকা আমাৰ যি অসমীয়া ভাষী বা অন্যান্য ভাষী লোকসকলক কেনেকৈ আগবঢ়াই নিয়ে, অন্যান্য ব্ৰহ্মপুত্ৰ ভেলীৰ লগত একেলগে খোজ কঢ়াৰ সুযোগ দিয়ে। বিশেষকৈ আমাৰ স্কুল নাই, এখন হাইস্কুল আছে, এখন এম ই স্কুল আছে, কিন্তু এম ই স্কুলখনক আপগ্ৰেড কৰাৰ কাৰণে আমি বাৰ বাৰ নিবেদন কৰি আহিছোঁ, এম ই স্কুলখনক হাইস্কুলখনক হায়াৰ ছেকেণ্ডাৰীলৈ, কিন্তু আজিলৈকে আমাৰ এইটো হৈ নুঠিলে। আমি কাক ক'ম, আমি বহু আৱেগিক হৈছোঁ এইবিলাক কৈ আমি অনুৰোধ কৰিম অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেন আমাৰ এই অসমীয়া লোকসকলৰ বা অন্যান্য ভাষী লোকসকল যেন বদৰপুৰ অঞ্চলৰ দক্ষিণ অঞ্চলত একেবাৰে পিছপৰা ঠাইত আমি পৰি আছোঁ। আমাক যাতায়াতৰ সুবিধা, ৰাস্তাৰ সুবিধা, পানীয় জলৰ সুবিধা আৰু শিক্ষাৰ সুবিধাটোৰ পৰা
আমাক যেনেকৈ আগলৈ আগবঢ়াই নিব পাৰে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ টকাৰ অভাৱৰ কাৰণে কিছুমানে ক্লাছ 8ত পঢ়ি বাদ দিবলগীয়া হৈছে, কিছুমানে মেট্ৰিক পাছ কৰি যেনে তেনে বাদ দিবলগীয়া হৈছে। সেই অনুৰোধ কৰিম যে আমাৰ এই অঞ্চলৰ মানুহখিনিক কেনেকৈ আগবঢ়াই নিব অসম চৰকাৰে এটা পদক্ষেপ ল'ব লাগে। বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীক লৈ আমাৰ এই সমন্বয় যিটো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলোকে লৈ আজি আমি অনুষ্ঠানটোত নিমন্ত্ৰণ কৰিছোঁ। সকলো ইতিমধ্যেই আমাৰ অনুষ্ঠানলৈ আহিছে। বিভিন্ন ভাষা ভাষী বন্ধুসকল প্ৰভুসকল আহিছে আৰু আমি অসমৰ বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। বৰাকত আমি এনেহেন এখন অনুষ্ঠান আজি আমি পাতিছোঁ সকলোকে লৈ। এই আমাৰ সমস্যা বহুতো আছে, বিশেষকৈ আমাৰ ৰাস্তা ঘাটৰ সমস্যা এতিয়াও আজি দেখিছে আপোনালোকে আহি পেলাই প্ৰত্যেকে অনুভৱ কৰিব পাৰিছে যে ৰাস্তাৰ সমস্যা আছে। আমাৰ বিশেষকৈ এখন স্কুল বৰগুল অসমীয়া হাইস্কুলখন একমাত্ৰ কৰিমগঞ্জ জিলাৰ এখনেই স্কুল। আমি বিভিন্নবাৰ আমি ওপৰৰ মহলৰ অফিচাৰক আমি ধৰিও কথা ক'লেও আমাৰ কথা নুশুনে। বিভিন্নবাৰ চি টিমৰ মাননীয় আমাৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আমাৰ ইয়াতো আহিছিল। সেই সময়তো আমি দাবী জনাইছোঁ যেন এই স্কুলখনক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উত্তীৰ্ণ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ খোৱা পানীৰ অভাৱ আছে ইয়াত। আমাৰ পুখুৰীত পানী এতিয়াও আমি খাব লাগে। গতিকে আজিও দেখিছে আমাৰ পুখুৰী পানী খাইছে ৰাইজে। এইবুলি কৈ মোৰ বক্তব্য মই প্ৰথম কিতাপখন হৈছে আমাৰ স্মৃতিগ্ৰন্থ, যিখনক আমি নাম দিছিলোঁ বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয় বাৰ্তা কথা। এইখনৰ যোগেদিয়ে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমি অসমৰ যি দুটা উপত্যকা বৰাক আৰু ব্ৰহ্মপুত্ৰ যি উপত্যকা, সেই উপত্যকাৰ যি আমাৰ দূৰত্ব, সেই দূৰত্বক আমি কমাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰয়াস কৰিছোঁ যে যাতে আমাৰ সমন্বয়টো অটুট থাকে। লগতে আমি বৰাক উপত্যকাৰ পৰা প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাৰ আমাৰ এগৰাকী বৃদ্ধাই অতি যতনেৰে বহু দিনৰ পৰা তেওঁৰ যুৱতী অৱস্থাৰ পৰা কিছুমান নাম আৰু মুখা তেওঁ সংগ্ৰহ কৰি ৰাখিছিল। তেওঁ জৰিয়তে যিখিনি সংগ্ৰহিত কৰা হৈছিল দিহানাম বা নাম প্ৰসংগ যি আছিল, সেইখন আমি বৰাক উপত্যকাৰ পৰা এয়া এখন নাম দিছিলোঁ বৰাকৰ পাৰৰ হৰিনামৰ ধৰণী। এখন প্ৰথম আমি বৰাক উপত্যকাৰ এখন প্ৰথম আমাৰ নামৰ কিতাপ আমি উন্মোচন কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি দুইখন কিতাপ যাতে আমাৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিজন ৰাইজে প্ৰতি ৰাইজে সাদৰি লয়, সেইটো আমাৰ আকাংক্ষা থাকিল, আশা থাকিল। নিশ্চয়কৈ আমি আশাবাদী যাতে তেওঁলোকে যদিও স্পষ্ট বুৰঞ্জী আমাৰ হাতত নাই, আমি মোৱামৰীয়া বিদ্ৰোহৰ হয়তো আগতো আহিব পাৰোঁ, নাইবা আমি মোৱামৰীয়া বিদ্ৰোহ মানৰ আক্ৰমণ এই মাজৰ ঠাইখিনি সময়তে আমি আহিছোঁ। আমি ধৰি লৈছোঁ 1728 চনত বা 1800 এই মাজামাজিতে আমি আমাৰ মানুহখিনি আহি ইয়াত আহি পাইছিলোঁ। কিন্তু আমি ইমান দিনৰ পিছত যদিও ইমান দিনৰ পৰা আমি আছোঁ, প্ৰায় 400-500 বছৰ চুন হৈছে, আমি আছো বৰাক উপত্যকাৰ গোটেইকেইখন গাঁৱৰে কিছু অত্যন্ত প্ৰয়োজনীয় যিখিনি আমাৰ দৰকাৰী আমাৰ সা সুবিধা, সেইখিনিৰ পৰা আমি বঞ্চিত হৈছোঁ। সেইকাৰণে আমি স্মাৰক দেখিছোঁ যে খিলঞ্জীয়া সামাজিক, শৈক্ষিক, অৰ্থনৈতিক, সাংবিধানিক ৰক্ষা কাৰ্যৰ বাবে আমি আবেদন কৰিছোঁ। আমাৰ ইয়াতে দাবীসমূহ যেনেকৈ আমি 10টাকে দাবী আমি ৰাখিছোঁ। সেই দাবীসমূহ যদি চৰকাৰৰ ফালৰ পৰা আমাক দয়াৰ চকুৰে চাই বা পূৰণ কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ জাতি যি সত্তা বাচি থাকিব। বৰাক উপত্যকাত পৰিচয় দি আহিছোঁ, নিশ্চয়কৈ ভৱিষ্যতৰ পৰিচয় দি থাকিব পাৰে। প্ৰতিনিধিত্বৰ বাবে ৰাজনৈতিক সংৰক্ষণ কৰিব লাগে, যিটো 6 নং দফা 1985 চনৰ দ্বিতীয় সচিব বৰাক উপত্যকাৰ খিলঞ্জীয়া সংখ্যালঘু অসমীয়াৰ বাবে বছৰেকীয়া বাজেটত সুকীয়াকৈ টকা ধাৰ্য কৰি কেৱল সংখ্যালঘু অসমীয়াৰ উন্নতিৰ বাবে বৰাকত আমি সংখ্যালঘু উপায়ুক্ত কাৰ্যালয়ত সংখ্যালঘু অসমীয়াৰ বিভিন্ন অভাৱ অভিযোগ আৰু নিৰাকৰণৰ
বাবে এজন এডিচি পৰ্যায়ৰ বিষয়াক কোঅৰ্ডিনেটৰ নিয়োগ কৰিব লাগে। চতুৰ্থটি সংখ্যালঘু অসমীয়া গাঁও প্ৰধান অঞ্চলত পঞ্চায়ত পৰ্যায়ত সভাপতিৰ পদটো সংৰক্ষিত কৰিব লাগে, য'ত আমাৰ জনসংখ্যা আমি যিখিনি জেগাত আমাৰ বেছি আছে সেইখিনি। পঞ্চমটো বৰাক উপত্যকাৰ সংখ্যালঘু অসমীয়া মানুহখিনিক সংখ্যানুপাতে প্ৰতিখন জিলাতে চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। বৰাকৰ সংখ্যালঘু অসমীয়া গাঁওসমূহলৈ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। আমি সিদিনাও আৰু কেইজনমান নিউজ চেনেল আহিছিল, তেতিয়া আমি পুখুৰী নি দেখাইছিলো যে খোৱা পানীৰ আমাৰ কি অৱস্থা। আজিৰ যুগতো আমি খোৱা পানীৰ ক'বলৈ গ'লে সূত্ৰ মানুহ আমাৰ যি আমি পাব লাগে সেইখিনি নাই, কোনো ধৰণৰ আমাৰ ব্যৱস্থা নাই। গতিকে পানীৰ যিটো আমি একদম জোৰকৈ দাবী কৰোঁ, পানীটো আমাক প্ৰথম অৱস্থাতে পানীৰ কথাটো আমি দাবী কৰোঁ। তাৰপিছত আহিলে বৰাক উপত্যকাৰ বদৰপুৰ এলেকাৰ আদৰগুণাৰ সৃষ্ট একমাত্ৰ বৈষ্ণৱ সত্ৰ শ্ৰী শ্ৰী জখলাবন্ধাৰ সত্ৰখনলৈ আৰ্থিক অনুদান আগবঢ়াই এখন আদৰ্শ সত্ৰলৈ উন্নতি কৰিব লাগে, যিটো ইংৰাজৰ দিনতেই আমাৰ সেই সত্ৰখনৰ বাবে 50 বিঘা মাটি আমাৰ চেংচন হৈছিলে, কিন্তু এতিয়ালৈকে সত্ৰৰ সভাপতিৰ হাতত সেইটো আনি পোৱা নাই। তাৰপিছত বৰাকৰ সংখ্যালঘু অসমীয়া যুৱক যুৱতীৰ বাবে এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীখিনি বিভিন্ন ইণ্টাৰভিউ দিবৰ বাবে সাজু কৰিব পাৰোঁ। নৱমটো হৈছে বৰাক উপত্যকাৰ সংখ্যালঘু অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ হিচাপে সংখ্যালঘু মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু দশমটো বৰাক উপত্যকাৰ বৰগুল গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ কৰিব লাগে। আমাৰ এতিয়ালৈকে আমি এই 10টা দাবী ৰাখিছোঁ, ইয়াৰ পিছতো আমাৰ কিছুমান দাবী আহিব, সেই দাবীসমূহ আমি পৰ্যায়ক্ৰমে আমি ৰজাঘৰীয়াক জনাবলৈ চেষ্টা কৰিম। আজি আমি এই অনুষ্ঠানটো হিন্দু সনাতনী সন্মিলনৰ এই অনুষ্ঠানটোৰ পৰা আপোনালোকৰ জৰিয়তে আমাৰ NE24ৰ জৰিয়তে আমি অন্ততঃ এইটো আশা কৰিম নিশ্চয়কৈ যাতে আপোনালোকে আমাৰ যি স্কুলত আছে আমাৰ মহাশয়সকল, আমাৰ মন্ত্ৰীসকল বা আমাৰ যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে যাতে আপোনালোকে সেইখিনি সংবাদখিনি পঠায়। এইটো আমাৰ থাকি লগতে কমিটিটোৰ আমি আপোনালোকৰ NE24কে ধৰি অন্যান্য যিসকল সাংবাদিক আহিছে আমাৰ অনুষ্ঠানটো সম্প্ৰচাৰ কৰিছিল, তেওঁলোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অনুষ্ঠানটোৰ লগত যিসকল আমাৰ অসমীয়া মানুহ যিসকল আমাৰ লগত বিভিন্ন অনুদান দি তেওঁলোকে সহায় সহযোগিতা দিছে, লগতে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোকলৈ আমি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে নিশ্চয়কৈ আমি সকলো মিলিজুলি থকাৰ এটা সংকেত দিছোঁ যে আমি বৰাক উপত্যকাত আমি অসমীয়া মানুহখিনি আমি অতি মিলাপ্ৰীতিৰে আছোঁ। আকৌ ক'বলৈ বাধ্য হৈছোঁ যে ইয়াৰ আঁৰতে আমি কিবা এটা হেৰুৱাই আছোঁ, কিবা এটা পোৱা নাই, সেই পোৱা আমি আপোনালোকৰ জৰিয়তে ৰজাঘৰীয়াক জনোৱাৰ চেষ্টা কৰিছোঁ।